নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি যাম আজি বাখৰ বেগেনা চাবলৈ। বাখৰ বেগেনা শিৱসাগৰ জিলাৰ বকথা অঞ্চলত অৱস্থিত বাখৰ বেগেনা চাবলৈ যাম বুলি আমি এতিয়া ওলাইছোঁ। এতিয়া আমাৰ লগত আছে এয়া ৰুবুল গগৈ, এইখন বসন্তী আমাৰ, আৰু এয়া পল্লৱো আহি পাইছেহি। এয়া পল্লৱ ঘৰৰ পৰা মানে পল্লৱৰ ঘৰ পালেঙিত হয়, সিও আহি পাইছেহি। আমি যাম এতিয়া সকলোৱে, আৰু যিখিনি পাৰোঁ আমিও চাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। লগতে আৰু বাখৰ বেগেনা বিষয়ে যিমানখিনি জানো, যিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম। আৰু তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি ইয়াত পাইছোঁহি, মানে আৰু বেছি দূৰ নাই আৰু বাখৰ বেগেনা পাবলৈকে। আৰু এইডোখৰত আমি এতিয়া বৰ্তমান দিচাং দলং এখন, খামুন দলং, দিচাং নৈৰ ওপৰতে আছে দলংখন। আমি ইয়াতে অকণমান ৰৈছোঁ। আমি লগত অহা কিজনে ৰুবুল আহিছিলে, আৰু এয়া পল্লৱ, ইয়াতে অকণমান ৰৈছোঁ। তাৰপৰা আকৌ আমি গৈ থাকিম, আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। এয়া গৈ আছোঁ আমি, ৰুবুলে পিছলৈ আছে, মই বহি গৈ আছোঁ, আৰু পল্লৱ আগত গৈ আছে। ভালকৈ আৰু বেছি নাই। পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। বাখৰ বেগেনা এয়া সোমাই গৈছোঁ বাখৰ বেগেনা ৰাস্তাটোত। সোমাই যাওঁতে এখন দলং আছে, এইখন দুটা, এইটো চাইডে পুখুৰী আছে, মানে এখন সোমাই যাওঁতে এখন দলং আছে, দুইটা চাইডে বন্ধু আহি আছে লগত। এখন গেট, এনেকৈ খুলিব লাগে আছে। এখন গেটখন খুলি চাওক, এবাৰ বাখৰ বেগেনা গছ চাওক, লিখা আছে 580 বছৰ 14 চনত হৈছে। বাখৰ বেগেনা এনেকৈ দেখা 580 বছৰ 14 চনত। এজোপা বাখৰ বেগেনা এজোপা দেখুৱাই দিছোঁ, কিনাৰে কিনাৰে দুই গছ। বেগেনাজোপা আপোনাৰ 2014 চনলৈকে আপোনাৰ 580 বছৰ বুলি অনুমান কৰিছে। আৰু এতিয়া বৰ্তমান সময়ত 2022 চনত এতিয়া আপোনাৰ 588 বছৰ এতিয়া বৰ্তমান হৈছেগৈ। এতিয়া যিহেতু জানুৱাৰী মাহত এতিয়া আপোনাৰ গছৰ পাতটো সৰি যায়। এতিয়া মাঘ ফাগুন চ'তত এতিয়া আপোনাৰ এই বাখৰ বেগেনাজোপাও সিমান পাত এতিয়া নাই। আপোনাৰ যেতিয়া বাৰিষা কালত বহুত ধুনীয়া লাগে বাখৰ বেগেনাজোপা, আৰু বহুত ধুনীয়া। আপোনাৰ মোৰ আগত মৰা ফটো আছে, তাত এখন দি দিম, যোৱা বছৰ চাই ল'ব। এইজোপাই সেইজোপা যিজোপা বাখৰ বেগেনা। আগতে আমি LP স্কুলত কিতাপত পঢ়িবলৈ পাইছিলোঁ বাখৰ বেগেনাৰ বিষয়ে। এতিয়া আমি চাবলৈ আহিলোঁ, আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু এইজোপা বাখৰ বেগেনা, আৰু জনপ্ৰবাদ মতে, মানে মুখে মুখে প্ৰচলিত, বিশেষ ইমান নাজানো, কিন্তু এই গছজোপা আহোম ৰজা আৰু আহোম ৰাজ্য আৰু চুতীয়া ৰাজ্যৰ সীমাত এই গছজোপা আছে বুলি কোৱা শুনিছোঁ। এইজোপা গছজোপা এতিয়া আগতে বাৰিষা কালত বহুত ধুনীয়া হৈ থাকে, পাতবোৰ বহুত ওলাই থাকে, কিন্তু এতিয়া বৰ্তমান পাতটো নাই। এতিয়া পাতবোৰ বুঢ়া হৈ সৰি গৈছে, আৰু এতিয়া ফুলো নাই। বাৰিষা কালত
ফুল ফল বেঙেনাও লাগি থাকে দেখা পোৱা যায়। এইজোপা চাই লওক আৰু ওচৰৰ পৰা গৈ দেখুৱাবলৈ চেষ্টা কৰিম। গছ তেতিয়া মানে আপোনাৰ বহুত সেউজীয়া হৈ থাকে গছজোপা, পূৰা পাতবোৰ পূৰা সৰহকৈ থাকে আৰু ফুল লাগি থাকে। আৰু এতিয়া বৰ্তমান এই পাত নাই গছজোপা, এইজোপাই বাখৰ বেঙেনা এজোপা। আৰু ওচৰত গৈ বেক কেমেৰাত দেখাই আছোঁ, চাই লওক। এইটো জিৰণি চৰাও আছে, কোনোবা পৰ্যটক আহিলে ইয়াতে অকণমান সময় জিৰাবও পাৰিব। ভিতৰত আমি বহি লওঁ। বন্ধুসকল, ফাইনেলি আমি এতিয়া বাখৰ বেঙেনাৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰলৈ যাওঁগৈ। ঘৰলৈ বুলি ওলাই আহিছোঁ। আৰু আপোনালোকে বাখৰ বেঙেনালৈ আহিবলৈ হ'লে আপোনালোকে চেপনৰ ফালৰ পৰাও সোমাব পাৰিব আৰু এইফালে শিৱসাগৰৰ ফালৰ পৰাও সোমাব পাৰিব বেতবাৰী হৈ। আমিতো বৰ্তমান এতিয়া বেতবাৰী হৈয়ে আহিছোঁ, এইফালে খামনৰ দলংখন পাৰ হৈ। আৰু আপোনালোকে ভিডিঅ'ত দেখিছিলে চাগে বহুত মানুহৰ আগমন হয়, বিশেষকৈ শনিবাৰ দেওবাৰ দিনটোত বেছি মানুহ আহে। আৰু আপোনালোকো যদি আহি পোৱা নাই, আহিব, চাই যাবহি এবাৰ। তাত মানে গছজোপাৰ এতিয়াতো আপোনালোকে ভিডিঅ'টো দেখিব, গছজোপাত মানে এতিয়া কোনো ফল ফুল একো নাই, কিন্তু বাৰিষা কালত ফুলো ফুলে আৰু গুটিও লাগে, কিন্তু গুটিটোৰ পৰা কোনো মানে পুলি নোলায়। এইটো মানে তাত কিবা বিশেষত্ব আছে চাগে। আৰু বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাখৰ বেঙেনা গছজোপা, আৰু যিমানখিনি পাৰোঁ সীমিত জ্ঞানেৰে ক'বলৈও চেষ্টা কৰিলোঁ। আৰু কিবা যদি ভুল হয় ক্ষমা কৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই। বেলেগ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।